নমস্কাৰ এইখিনি সময়ত জটিল সময়খিনিত আচলতে আমি প্ৰত্যেকেই নিজৰ নিজৰ ঘৰত আবদ্ধ হৈ আছো লকডাউনৰ সময়খিনি আমি পালন কৰি আছো পোনপ্ৰথমে মই এটা কথাই ক'ব বিচাৰিছো যে আচলতে এই সময়খিনি আমাৰ কাৰণে এক প্ৰকাৰে চাবলৈ গ'লে প্ৰকৃতিৰ এটা দান আমি প্ৰায় সচৰাচৰ এটা অভিযোগ আমাৰ মনৰ ভিতৰত সদায় থাকে যে সকলোৰে আটাইৰে জীৱন ব্যস্ততাপূৰ্ণ জীৱন যান্ত্ৰিক জীৱনত আমি এতিয়া সোমাই পৰিছো প্ৰত্যেকজন মানুহ এইখিনি সময়ত আমি সদায় এটা অভিযোগ কৰোঁ যে আমাৰ ঘৰখনত বা নিজৰ পৰিয়ালৰ মাজত নিজৰ আপোনজনৰ লগত কিছু কিছু মিঠা বা খুব মূল্যৱান সময় আমি পাৰ কৰিবলৈ সময় সুবিধা নাপাওঁ গতিকে প্ৰকৃতিৰ এই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি এইখিনি সময়ত আমি প্ৰত্যেকেই নিজৰ নিজৰ ঘৰত নিজৰ নিজৰ মানুহখিনিৰ মাজত আমি এক মূল্যৱান সময় অতিবাহিত কৰিবলৈ সুবিধা পাইছোঁ সময় পাইছোঁ এইখিনি সময় আপোনালোকে অবাবত খৰচ নকৰি সেই মানুহখিনিৰ মাজত সেই আত্মীয়তাৰ মাজত সেই আন্তৰিকতাৰ মাজত থাকিবলৈ চেষ্টা কৰক আটাই মই বৰ্তমান ব্যস্ত হৈ আছোঁ এতিয়া মোৰ ঘৰত থিয়েটাৰ সামৰি যিহেতু আমাৰ এপ্ৰিলৰ বিহুলৈকে থাকে এইবছৰ সময়ৰ তাগিদাৰ কাৰণে সময়ৰ আহ্বানৰ কাৰণে আমি এই COVID-19 কৰোণা ভাইৰাছৰ কাৰণে আমি প্ৰায় মাহৰ আগতে থিয়েটাৰ সামৰিবলগীয়া হ'ল বা যি কি নহওক সেইখিনি সময়ত সদায় দেখা যায় যে প্ৰায় 2 মাহ সময় ঘৰত পাওঁ বাকী গোটেই সময়খিনি ৰাইজৰ মাজত থাকোঁ এই শিল্প কামত জড়িত হৈ থাকোঁ সৃষ্টিশীল কামত জড়িত হৈ থাকোঁ এই সময়খিনিত বোনাছ অলপ সময় পাইছোঁ এইবাৰ এই সময়খিনিত যিমানখিনি পাৰোঁ মই মোৰ পৰিয়ালক দিবলৈ চেষ্টা কৰিছোঁ মোৰ ছোৱালীৰ লগত মই সময় কটাইছোঁ তাই ক্লাছ 5ত পঢ়ে এটা স্বাস্থ্যৱান শৰীৰৰ কাৰণে এটা সুন্দৰ মনৰ বৰ প্ৰয়োজন এই সুন্দৰ মনটোৰ কাৰণে আপোনালোকে যিমানখিনি প্ৰয়োজনীয় ধনাত্মক চিন্তাৰে আপোনালোক আগবাঢ়ক খুব পজিটিভ থিংকিঙেৰে আগবাঢ়ক এই জটিল সময়খিনি আমি প্ৰত্যেকেই ঐক্যবদ্ধভাৱে খুব সুস্থিৰ চিন্তাৰে ধনাত্মক দৃষ্টিভংগীৰে আমি সময়খিনি পাৰ কৰিব লাগিব আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওক নিজৰ ওপৰত বিশ্বাস ৰাখক প্ৰকৃতিৰ ওপৰত বিশ্বাস ৰাখক যে এই সময়খিনি সোনকালে পাৰ হৈ যাব আমাৰ যিটো সচৰাচৰ স্বাভাৱিক জীৱন যাত্ৰা সেইটো আমি অতি সোনকালে ঘূৰাই পাম এই ভাইৰাছটোৰ সংক্ৰমণৰ পৰা গোটেই বিশ্ববাসী অতি সোনকালে মুক্ত হৈ আমি তাৰে কামনা কৰিছোঁ সুন্দৰ সুন্দৰ গান শুনক ভাল ভাল গানে মানুহৰ মনটোক সুন্দৰ কৰি তোলে ভাল ছবি চাওক কিতাপ পঢ়ক আজিকালি কিতাপ পঢ়াৰ অভ্যাসটো মানুহৰ খুব কম হৈ আহিছে সকলোৱে যান্ত্ৰিকতাপূৰ্ণ জীৱনত আমি পাৰ কৰিছোঁ প্ৰতিদিন প্ৰতি মুহূৰ্ত প্ৰতিক্ষণ এইখিনি সময়ত কিতাপ পঢ়ক কিছুমান নিজৰ ভিতৰত থকা হেঁপাহ কিছুমানক পূৰণ কৰিবলৈ বহুত সুবিধা পাইছে বহুত মানুহে এইখিনি সময়ত নিজৰ ভিতৰত থকা প্ৰতিভাসমূহক আপোনালোকে বিচাৰি চাবলৈ চেষ্টা কৰক এইখিনি সময়ত ডিজিটেল মাধ্যমটোৰ যোগেদি মানুহ যথেষ্ট পৰিমাণে আমি ওচৰতে আছোঁ ইজনে সিজনৰ ওচৰত আছোঁ যদিও আমি সামাজিক ডিষ্টেঞ্চ বা সামাজিক ব্যৱধান মেইনটেইন কৰি আছোঁ আমি ইজনে সিজনৰ সংস্পৰ্শত নাথাকিলেও কিন্তু ডিজিটেল মাধ্যমৰ যোগেদি আমি ইজনে সিজনৰ অতি কাষত আছোঁ গতিকে ডিজিটেল মাধ্যমৰ যোগেদি আপোনালোকে আপোনালোকৰ নিজৰ প্ৰতিভাসমূহ বিকশিত কৰক আৰু 22 এপ্ৰিলত ধৰিত্ৰী দিৱস আছে নিজৰ নিজৰ ঘৰত কাৰণ এতিয়া এইখিনি সময়ত উপলব্ধি কৰিছোঁ যে নিজৰ টাবত ৰোৱা এজোপা ফুলৰ পুলি বা অকণমান শাক পাচলিৰ এটা বীজেও আমাক কিমান সহায় কৰিছে এইখিনি সময়ত গতিকে এইখিনি সময় ঘৰত একোজোপা ফুলৰ পুলি হ'লেও বা নিজৰ সামৰ্থ্য অনুসৰি সুবিধা অনুযায়ী গছৰ পুলি এজোপা ৰোপণ কৰক প্ৰকৃতিক চাগে আমি কৰা অত্যাচাৰৰ এই পৰিণাম আমি ভুগিবলগীয়া হৈছে এতিয়া গতিকে প্ৰকৃতিয়ে আমাক এই পৰ্যায়লৈ আনিছে প্ৰকৃতিয়ে আমাক এই জটিল সময়ৰ পৰা উদ্ধাৰ কৰিব ছেফ হৈ থাকক নিজৰ কথা চিন্তা কৰক নিজৰ পৰিয়ালৰ কথা চিন্তা কৰক আপুনি সুৰক্ষিত হৈ থাকিলে আপোনাৰ চাৰিওফালে থকা মানুহখিনি সুৰক্ষিত হৈ থাকিব গতিকে সমাজখন সুৰক্ষিত হৈ থাকিব বাকী কৰোণা ভাইৰাছৰ কাৰণে কি কৰিবলগীয়া কি কৰিব নলগীয়া আমি আটাই কৰি আছোঁ এইখিনি পুনৰাই আকৌ মই আওৰাই দিয়াৰ কথা নাহে চাফা হৈ থাকিব হাত দুখন পৰ্যাপ্ত পৰিমাণে ধুই থাকিব আৰু বিনা কাৰণত কোনো বিশেষ কাৰণ নোহোৱাকৈ বাহিৰলৈ ওলাই নাযাব কাৰণ এই ভাইৰাছটোৰ সংক্ৰমণৰ প্ৰক্ৰিয়াটো সাংঘাতিক জটিল যেহেতু এই ভাইৰাছটো কেনেকৈ সংক্ৰমণ হয় আমি নিজেও গম নাপাওঁ বা দেখা নোপোৱা এটা ভাইৰাছ গতিকে এই সংক্ৰমণৰ পৰা নিজেও আঁতৰি থাকক পৰিয়ালবৃন্দক আঁতৰাই ৰাখক আৰু পুনৰবাৰ মই আছাম এক্সপ্ৰেছলৈ মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ এইখিনি সময়ত যিখিনি মানুহে
আমি ঘৰত আবদ্ধ হৈ আছোঁ, আমি নিজৰ পৰিয়ালৰ লগত সময় কটাইছোঁ, কিন্তু যিখিনি মানুহে নিজৰ জীৱন বিপন্ন কৰি এই ভাইৰাছটোৰ লগত যুঁজি আছে বা যিখিনি মানুহে সামাজিক দায়বদ্ধতাৰে নিজেই প্ৰতিনিয়ত কৰ্মৰত হৈ আছে, তেওঁলোকলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আপোনালোকৰ এই ত্যাগ, এই শ্ৰম, এই মানৱীয়তা, এই আপোনালোকৰ ত্যাগ চিৰজীৱন প্ৰতিজন গোটেই মানৱ জাতিয়ে সদায় কাৰণে মনত ৰাখিব। আপোনালোকো সুকলমে থাকক, স্বাস্থ্যৱান হৈ থাকক, তাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে, যিহেতু সকলো দিশৰ পৰা এটা আবদ্ধতাৰ মাজত আমি দিন পাৰ কৰিবলগীয়া হৈছে, সময় পাৰ কৰিবলগীয়া হৈছে। গতিকে এইখিনি সময়ত আচলতে ঐক্যবদ্ধ হৈ আমি প্ৰত্যেকেই ইজনে সিজনৰ সময়তো তেওঁলোকৰ মুখত এটা হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিব, আৰু সেইটোৱে হৈছে পৰম প্ৰশান্তি। মই এইবছৰ আমাৰ ৰঙালী বিহুটিক তেনেধৰণে ৰঙীন কৰি তুলিবলৈ চেষ্টা কৰিলোঁ। আটাইটিলৈকে এটাই আহ্বান, এইখিনি কথাৰ কোৱাৰ অৰ্থ এইটোৱেই যে আমি আটাই কৰিছোঁ